এভৰিৱান সকলোকে এটা পুনৰবাৰ নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আমি গৈ আছো ব্লছম exotica। আমাৰ আজি বহুত ফেমিলি মেম্বাৰ্ছ আহিছে। যোৱা 5 বাৰ হ'ল। সবাৰ হ'ব আজি। এই ব্লছমখন আছে ডিব্ৰুগড়ৰ চেতিয়া চুকত। এতিয়া আমি পাই গ'লোহি ব্লছম exotica। ব্লছম exotica আমি এতিয়া বৰ্তমান পাই গ'লোহি আৰু বেবীয়ে আমাৰ সকলোৰে কাৰণে এণ্ট্ৰি ফিজ কাটি লৈছে। এটা এণ্ট্ৰি ফিজৰ মূল্য হৈছে ইয়াত 40 টকা। ব্লছম exoticaলৈ সকলো আহিলে যেতিয়া এতিয়া ফটো তোলাত সকলো ব্যস্ত হৈ গ'ল। প্ৰত্যেকে নিজৰ নিজৰভাৱে ইয়াত ফুৰিবলৈ ধৰিলে। আমিও মাক পুতেক দুয়োটাই ফুৰিবলৈ ধৰিলোঁ অকলে অকলে। ব্লছম exoticaলৈ কেতিয়াবা আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালী আছে যদি লৈ আহিবচোন ফুৰাবলৈ। সিহঁতে বিৰাটেই ভাল পাব ইয়ালৈ আহি। বিৰাট শান্তিময় পৰিৱেশ এটা ইয়াত বিৰাজ কৰি থাকে আৰু চাৰিওফালে সেউজীয়াই সেউজীয়া প্ৰকৃতিৰ মাজত মানে বিলীন হৈ যাব পাৰি এটা দিন। এয়া দেখিছে, এইখন হৈছে পখিলাৰ আকাৰত বনোৱা এখন ঝুলনা আৰু সেইখনত বহিলে সঁচাকৈ এখন সিংহাসনত বহি থকাৰ নিচিনা লাগে, নিজকে ৰাণী নিচিনা লাগে বহিলে। আৰু আয়াংহঁতে বিৰাট এনজয় কৰিছে বেবীহঁতৰ লগত, বিৰাট মজা। ব্লছম exotica এনজয়মেণ্ট কৰি লৈছোঁ আয়াঙৰ লগত। ন আয়াংকেইটা কেনেকুৱা লাগিছে আজি আহি তোমাৰ? অঁ ধুনীয়া হৈছে বাটাৰফ্লাই। চাওঁ ব'লা সকলোৱে আমি একেলগে চবে কৈ তোলো। কোনাখন উঠি চাওঁ কেনেকুৱা কৰিছোঁ দেই। এয়া আমি সকলোৱে এতিয়া তাত ব্যস্ত হৈ গৈছোঁ। আমাৰ গোটেই ফেমিলি মেম্বাৰ্ছ। এইটো আমাৰ ভাইটি হয়। ই এতিয়া হোষ্টেলত পঢ়ি আছে ৰাধাকৃষ্ণত ন, ৰাধাকৃষ্ণ কলেজত পঢ়ি আছে। হোষ্টেলত থাকে। আমি তাক হোষ্টেলত পিক আপ কৰি ল'লোঁ। লগতে আৰু এটা ভাইটি আহিছে। এয়া ভাইটিৰ নামটো কি? তনু চুমকা। এইফালে আমাৰ এটা ব্লগ বনাইছে। এয়া আমাৰ বাইদেউ। তোৰ কাৰণে চিট নাই নেকি? চিট নাই। মই আয়াং বেটাক লৈ আহিলোঁ এতিয়া ঝুলনা ঝুলাবলৈ, কাৰণ আয়াং বেটাই বহুত ভাল পায় ঝুলনাত ঝুলি। আৰু বেবী আৰু বাহঁতে ইফালে ফটো তোলাত ব্যস্ত হৈ আছে বাগানৰ মাজে মাজে। আৰু আমি দুইটা আহি গ'লোঁ ঝুলনা ঝুলিবলৈ আৰু লগতে ময়ো ঝুলিলোঁ। বহুত মজা লাগিলে, কাৰণ বাচ্চা নিচিনা লাগি গ'ল আজি বহুত দিনৰ মূৰত।
এইফালে বটিং কৰা স্থান হয় আৰু ইয়াত আহিলে আপোনালোকে বটিং নকৰাকৈ নাযাব কাৰণ বিৰাট মজা লাগে। ইয়াত বটিং কৰোঁতে দাদা এজন থাকে, তেওঁ ধুনীয়াকৈ কৰাই দিয়ে, নাৱত উঠাই দিয়ে আৰু তেওঁ নাওখন চলাইও দিয়ে ধুনীয়াকৈ। ইয়ালৈ আহিলে এখন আপোনালোকে ওলমা দলং দেখিবলৈ পাব আৰু এই দলঙত এবাৰত উঠাৰ কেপাচিটি হৈছে মুঠেই 4জন। এয়া আমাৰ এখেতলোকে উঠি বিৰাটে ফূৰ্তি কৰি আছে দলঙৰ ওপৰত, ওলমা দলং। আৰু এনেদৰে পাৰ্কৰ ভিতৰত বৰ ধুনীয়া ঝৰ্ণা বৈ থাকে, মূৰ্তি বুদ্ধদেৱৰ মূৰ্তি, মানে পৰিৱেশটো বিৰাটেই সুন্দৰ আৰু সন্ধিয়া আহিলে হয়তো বহুত ধুনীয়া লাগিব লাইটৰ পোহৰত। মোৰতো আজি আহি ইয়াত বিৰাট ভাল লাগিলে, ফেমিলিৰ লগত সময় কটাই, নিজৰ আপোনজনৰ লগত সময় কটাই। আপোনালোকৰ কেনে লাগিলে বাৰু ভিডিঅ'টো? যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব মাই চেনেল গাইজ। আৰু ইয়াত বিভিন্ন প্ৰজাতিৰ ফুল পোৱা যায় আৰু কম সস্তাতে ইয়াত ক্ৰয় কৰিব পাৰি ফুলবিলাক। আৰু মইতো লৈছোঁ দুটামান ফুল, ক্ৰিচেণ্থেমাম আৰু লৈছোঁ জবা, পিংক কালাৰ জবা লৈছোঁ। আৰু আপোনালোকেও যদি ফুলত চখিন হয় তেন্তে ইয়ালৈ নিশ্চয় আহক, ফুল ক্ৰয় কৰক আৰু ধুনীয়াকৈ নিজৰ বাগিচাখনি সুন্দৰ কৰি তোলক। চ' আমাৰ আজি ব্লছম এক্সটিকা ফুৰা হৈ ইয়াত কিনিলোঁ গ্ৰীণ বাই ব্লছম। চ' গাইজ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ, বাই।